নমস্কাৰ বন্ধুসকল, অসম বনাম দিল্লীৰ মাজত ৰঞ্জী ট্ৰফিৰ মেচখন চলি আছে আৰু এই মেচখনত ৰাহুল দাস আৰু গকুল শৰ্মাই অসম টীমক বিপদৰ হাতৰ পৰা বচাবলৈ সক্ষম হৈছে, য'ত 100 ৰানতে 4টা উইকেট হেৰুৱাব লগা হয়। ৰাহুল দাস আৰু গকুল শৰ্মাই কিমান ৰান কৰিলে সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। অসমে টছত জিকি দিল্লী টীমক বেটিং কৰিবলৈ পঠায় আৰু অসমে দিল্লী টীমক 439 ৰানত অল আউট কৰিবলৈ সক্ষম হয় আৰু অসম টীমে বেটিং কৰিবলৈ আহি ভাল এটা পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰিলে, য'ত 100 ৰানতে 4টাকৈ উইকেট হেৰুৱাবলগীয়া হয় আৰু অসম টীমৰ ৰাহুল দাস আৰু গকুল দাসৰ পাৰ্টনাৰশ্বিপত 443 ৰান কৰিবলৈ সক্ষম হয় অসম টীমে আৰু ৰাহুল দাসে কৰে 160 ৰান 227 বলত আৰু গকুল শৰ্মাই কৰে 140 ৰান 299 বলত। ৰাহুল দাসে আউট হোৱাৰ পিছতো গকুল শৰ্মাই অতি সুন্দৰ ইনিংছ খেলিলে। তাৰ লগতে মুখতাৰ হুছেইনেও 48 ৰান কৰিবলৈ সক্ষম হয় আৰু বলিঙতো মুখতাৰ হুছেইনে উইকেট পাবলৈ সক্ষম হয় আৰু আজি আছে IPLৰ নিলাম। IPLৰ নিলামত অসমৰ হৈ মুখতাৰ হুছেইনে চান্স পাইছে আৰু মুখতাৰ হুছেইনক কোনটো টীমে কিনে সেইটো দেখাৰ বিষয় হ'ব। মুখতাৰ হুছেইনক কোনটো টীমে ক্ৰয় কৰে সকলো আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। ইথানক লাগিয়া যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব। ধন্যবাদ।